হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ৰিতুল ডি ব্লগ। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ এটা মন্দিৰলৈ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মন্দিৰটোৰ নাম হৈছে হিৰম্বা বাথৌ মন্দিৰ হয়। খৈৰাবাৰীৰ ওচৰতে, মানে মেইন টাউনৰ ওচৰতে হয়। হিৰম্বা বাথৌ মন্দিৰ হয়তো। আমি তাত যাবলৈ ওলাইছোঁ। এতিয়া বৰ্তমান গৈ আছোঁ। মহৰীৰ পৰা হয় এনেকৈ ওলাই যাম আমি। আপোনালোকে চাই থাকক। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে। যাই থাকোঁতে এখন পূজা দেখা পালোঁ। পূজাখন হৈছে হৰে কৃষ্ণ পূজা। বাঙালীসকলে এইবিলাক উদযাপন কৰে এই পূজাখন, আৰু প্ৰত্যেক বছৰে পালে এই পূজাখন হৰে কৃষ্ণ পূজা। আপোনালোকে অলপ দেখাই দিছোঁ। এয়া হৰে কৃষ্ণ পূজা পালি আছে। আমি ভাবিছিলোঁ খাই যাম বুলি, কিন্তু কিবা নামহে ধৰি আছে ইয়াত। আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। ধামাকা হ'বলৈ গৈছে ভিডিঅ'টো, চাই থাকিব। হেল্ল' বন্ধুসকল, আপোনালোকে মোক বেয়া নাপাব, কাৰণ মই মাইক ইউজ কৰা নাছিলোঁ কাৰণে মই নিজৰ ভইচটো দিব পৰা নাছিলোঁ, আৰু ভালকৈ শুনা নাপাব বুলি আপোনালোকক মই ভইচ দিব লগা হৈ গ'ল, ছিংগেলকৈ ভইচ দিব লগা হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈকে গম পাই যাব। আৰু ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'। ফাইনেলি আহি পালোঁ আমি হিৰম্বা। এয়া যাওক হিৰম্বা। এতিয়া হিৰম্বা যাইছোঁ। মই মাছখন খুলিলোঁ। এয়া হিৰম্বা। আজি ইমান মানুহ নাই, কিন্তু ক'ত আহিছ? খুলুংবাই ফাইনেলি আহি পালোঁ হিৰম্বা। হিৰম্বা, এয়া হিৰম্বা। কৃষ্ণ হিৰম্বা। হিৰম্বা। হাই গাইছ, এয়া হিৰম্বাত আহিছোঁ, আৰু আপোনালোকে চাই থাকক হিৰম্বা। আপোনালোকক দেখাম, যিখিনি পাৰোঁ আপোনালোকক হিৰম্বা দেখাই থাকিম। দেখাই আছোঁ। এয়া হিৰম্বা। পিছফালে যাম, হিৰম্বাৰ মন্দিৰৰ পিছফালে যাই আছোঁ।
চাওক হিৰম্বা আমি এতিয়া বেক চাইডে যাই আছোঁ হিৰম্বাৰ বেক চাইডে যাই আছোঁ এয়া বেক চাইডে যাই আছোঁ হিৰম্বাৰ হাই গাইজ এয়া হিৰম্বাৰ পিছফালে আহিছোঁ হিৰম্বাৰ পিছফালে আহি আছোঁ আমি আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে আৰু আমি এতিয়া যামেই অলপমান আপোনালোকক দেখাই হৈ যাওক যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক অতি সোনকালে আৰু লগত থকা বেল আইকনটো বজাই দিয়ক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব হাই গাইজ আপোনালোকে মোক কমেণ্টত জনাব এইটো বাঁহ গছ কাৰ ঘৰত আছে এইটো বাঁহ গছ কাৰ ঘৰত আছে মোৰ কমেণ্টত জনাই দিব আপোনালোকে এইটো বাঁহ গছ কাৰ ঘৰত আছে কমেণ্টত জনাব আমি এতিয়া হিৰম্বা চোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ আৰু আপোনালোকক এটা কথা কওঁ এইটো কি বস্তু আপোনালোকে কমেণ্টত জনাব মোক আৰু এইটো হ'ল দানপত্ৰ হয় আৰু হিৰম্বা বাই বাই যাওঁ ঘৰত যাওঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব বাই বাই টাটা